বন্ধুসকল, মই মানস, আপোনালোকে চাই আছে সেভ ৱাইল্ড লাইফ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ আহিছোঁ, আপোনালোকক জনাবলৈ আহিছোঁ আমাৰ সমাজত চলি থকা সাপ সম্পৰ্কে থকা এটা অন্ধবিশ্বাসৰ বিষয়ে, যিটো সকলোখিনি মানুহে সত্য বুলি ভাবে। আৰু এই অন্ধবিশ্বাসটোৰ আঁৰত থকা প্ৰকৃত সত্য ঘটনাটোনো কি, এইখিনি কথা আপোনালোকক জনাবলৈ আহিছোঁ। সেইবাবে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু সেই অন্ধবিশ্বাসটো হ'ল ফেটি সাপ আৰু মুচুৰা সাপে জোৰা পাতে বংশবৃদ্ধিৰ বাবে, আৰু যিবোৰ মতা পোৱালি জন্ম হয় সেইবোৰ ফেটি সাপ হয়, আৰু যিবোৰ মাইকী হয় সেইবিলাক মুচুৰা সাপ হয় বুলি এটা বিশ্বাস চলি আহিছে। এই যিটো বিশ্বাস চলি আহিছে এইটো এটা সম্পূৰ্ণভাৱে অন্ধবিশ্বাস, কাৰণ পৃথিৱীৰ কোনো জীৱই, লাগিলে সাপেই হওক বা মানুহেই হওক বা বান্দৰেই হওক বা যিয়েই নহওক, ইহঁতে নিজৰ বংশ বৃদ্ধি কৰিবৰ বাবে বেলেগ এটা জীৱৰ সহায় কেতিয়াও নলয়। আৰু যদি ফেটি সাপ আৰু মুচুৰা সাপে বংশ বৃদ্ধিৰ বাবে জোৰা পতাটো সম্ভৱ, তেতিয়াহ'লে মানুহ আৰু বান্দৰৰ মাজতো বংশ বৃদ্ধিৰ বাবে জোৰা পতাটো সম্ভৱ। আৰু তাৰ ফলত যিবোৰ মতা হ'লহেঁতেন সিহঁত মানুহ হ'লহেঁতেন, আৰু যিবোৰ মাইকী হ'লহেঁতেন সিহঁত বান্দৰ হ'লহেঁতেন। মুঠতে সত্য কথাটো হ'ল যে ফেটি আৰু মুচুৰা বা বাৰী ৰখা এই দুইটা বেলেগ বেলেগ প্ৰজাতিৰ সাপ। ইহঁত দুইটা প্ৰজাতিৰে মেল ফিমেল দুইটা পোৱা যায়। সেইবাবে ইহঁতে নিজৰ বংশ বৃদ্ধি কৰিবৰ বাবে বা কণী পাৰিবৰ বাবে বেলেগ এটা প্ৰজাতিৰ সাপৰ লগত সম্পৰ্ক স্থাপন কৰাৰ কোনো প্ৰয়োজন নাই বা নকৰে। বন্ধুসকল, আশা কৰোঁ যে ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু নতুন কিবা এটা কথা শিকিবলৈ পালে। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে বা কিবা কনফিউজন থাকি গ'ল, তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি জনাব পাৰিব। লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে এইখিনি কথাও জনাব পাৰিব। আৰু সাপ সম্পৰ্কে বা ৱাইল্ড লাইফ সম্পৰ্কে এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ চাই যাবৰ কাৰণে এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক, যিসকল নতুনকৈ আহিছে, আৰু যিসকলে অলৰেডি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক ধন্যবাদ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ বাই বাই।